নমস্কাৰ, মোৰ ইউটিউব চেনেল ববিতা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা ৰেচিপি বনাবলৈ ওলাইছোঁ, সেইটো হ'ল পাপৰ আৰু আলু কাৰী। এই আলু দুটা কাটা হৈ গ'ল। আমাৰ মানুহ কম, সেইকাৰণে আমি দুটা আলুৱে লৈছোঁ। আপোনালোকৰ মানুহ অনুযায়ী আপোনালোকে আলুটো ল'ব। দুটা লয়, তাতকৈ বেছি লয়, সেইটো আপোনালোকৰ আন্দাজ মতে ল'ব। যিহেতুকে মানুহ যদি সৰহ, তেতিয়াহ'লে আপোনালোকে সৰহ পৰিমাণৰ বস্তু ল'ব। এতিয়া এই আলু দুটা দীঘলীয়াকৈ কাটি লোৱা হ'ব। এয়া আলু কাটি ল'লোঁ। এইখিনি এতিয়া চচপেন এটাত দি পেলাই বইল কৰা হ'ব। প্ৰথমতে বইল কৰি ল'ব লাগিব। এয়া আলুখিনি এতিয়া এটা চচপেনত বহাই দিয়া হ'ল। আলুখিনি বইল হোৱাৰ পিছত সেইখিনি নমাই ল'ব লাগিব। এয়া বইল হৈ গ'ল। এতিয়া আলুখিনি চচপেনৰ পৰা উলিয়াই ৰখা হ'ব। আলুকেইটুকুৰ উলিয়াই পেলাই ওলোৱা হ'ল। মছলাখিনিৰ কাৰণে পিঁয়াজ দুটা কুটি লোৱা হ'ল আৰু জলকীয়া আপোনালোকে জ্বলা যিমান খায় সিমান অনুযায়ী দিব। আৰু তাৰ লগত টেষ্টটো ধুনীয়া আহিবৰ কাৰণে কাজু 5টা আৰু লং, ইলাচি আৰু নহৰু অকণমান লোৱা হ'ল। এইখিনি এতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি ল'ব লাগিব। এইখিনি গ্ৰাইণ্ড কৰি ল'ম। একেলগে গোটেইখিনি দি লৈছোঁ। দি লৈ পেলাই এইখিনি গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰা হ'ব। এতিয়া পাপৰকেইখন ফ্ৰাই কৰি ল'ব লাগিব। তাৰপিছত বাকীখিনি কৰা হ'ব। আৰু পাপৰকেইখন ফ্ৰাই কৰি ল'ম। প্ৰথমতে গোটেইকেইখন পাপৰ ফ্ৰাই কৰি লোৱা হ'ব। কেৰাহীটোত অকণমান তেল দিয়া হৈছে। এতিয়া তেলখিনি গৰম হ'লে আলুখিনি অকণমান লাইটলি ফ্ৰাই কৰি লোৱা হ'ব। আলুখিনি অকণমান ফ্ৰাই হ'ব লাগিব। এইখিনি অলপ ফ্ৰাই কৰি হৈ গ'ল। ৰঙচুৱাকৈ অকণ ৰঙচুৱা কৰিব লাগিব। এয়া অলপ তেলত জিৰা দিয়া হ'ল। জিৰা দিয়াৰ পিছত এইখিনি অকণ ভাজি পেলাই অকণমান ভাজি দিব। গোটা জিৰা দিব আপোনালোকে। তাৰপিছত যে পেষ্টটো যে কৰি থৈছিলোঁ কাজু, পিঁয়াজ, লং, ইলাচি, সেই পেষ্টটো আপোনালোকে দি দিব। পেষ্টটো দি জুইটো চিমত দিব। এতিয়া ইয়াত অকণমান হালধি দিব। তাৰপিছত পৰিমাণ অনুযায়ী নিমখটো দিব। তাৰপিছত এইখিনি লৰাই হ'লে অকণমান পানী দিব লাগিব। অকণমান পানী দিব। পানী দি পেলাই এইখিনি অকণমান চিমত দি পেলাই অকণমান উতলিব দিব লাগিব। এইখিনি উতলা হোৱাৰ পিছত, পানীখিনি শুহাৰ পিছত আমি ভাজি লোৱা যিখিনি পাপৰ আছিলে, পাপৰৰ লগত আমি পাপৰখিনি দিয়াৰ পিছত আমি 3 পিচ, আমাৰ মানুহ কম সেইকাৰণে আপোনালোকে পাপৰ আৰু আলুৰ লগত আপোনালোকে ইচ্ছা কৰিলে ডিমো দিব পাৰে। আমি ভাজি লোৱা পাপৰখিনি আমি গুড়ি কৰি ল'ম। গুড়ি কৰি পেলাই ইয়াত দি দিব লাগিব। এতিয়া এয়া পানীটো শুকোৱা হ'ল। শুকোৱা হোৱাৰ পিছত এতিয়া আলুখিনি দিয়া হ'ব। আলুখিনি দি আকৌ ফ্ৰাই কৰিব লাগিব পেষ্টটোৰ লগত।
এতিয়া অকণমান আৰু পানী দিয়া হ'ব। পানী দি পেলাই আপোনাৰ এইখিনি এৰি দিয়া হ'ব। এনেকৈ অলপ সময় উতলিব লাগিব। তাৰপিছত আপোনাৰ পাপৰখিনি গুড়ি কৰি পেলাই তাত দিয়া হ'ব। এয়া উতলি আছে। উতলি থকাৰ পিছত এতিয়া পাপৰখিনি ভাঙি লোৱা হ'ল। এই পাপৰখিনি দি দিব লাগিব। পাপৰখিনি লোৱা হোৱাৰ পিছত এতিয়া এইখিনি লৰাব লাগিব অকণমান। পাপৰখিনি যেতিয়ালৈকে আপোনাৰ মিলি নাযায় তেতিয়ালৈকে অকণমান উতলি থাকিব লাগিব, উতলি থাকিব লাগিব। তাৰপিছতহে আপোনাৰ ডিমৰ আমলেটখিনি দিয়া হ'ব। কৰি খাব বিচাৰে মানে গ্ৰেভি কৰি তেনেকৈও পাৰিব। আমি মানে এনেকৈয়ে ভাল পাওঁ, এনেকৈয়ে খাওঁ আমি। এতিয়া আমাৰ ডিমৰ আমলেটটো দিয়া হ'ব। ইয়াত ডিমৰ আমলেটটো দি অকণমান উতলোৱা হ'ব আৰু 2 মিনিটমান উতলোৱা হোৱাৰ পিছত আমাৰ খানা ৰেচিপি ৰেডি হৈ যাব। এয়া ডিম দিয়া হ'ল। ডিমৰ আমলেটটো দি পেলাই এতিয়া আপোনাৰ অলপ সময় শুহিব দিব লাগিব। শুহিব দিয়া হোৱাৰ পিছত আমাৰ পাপৰ কাৰী ৰেডি হৈ যাব। আমাৰ পাপৰ আলু ডিম কাৰী ৰেডি হৈ গ'ল। এতিয়া এইখিনি আমি গেছটো অফ কৰি দিয়া হৈছে। এইখিনি আমাক এতিয়া নমাই পেলাই পৰিৱেশন কৰি দিয়ে। আমাৰ পাপৰ আলু ডিম কাৰী ৰেডি হৈ গ'ল। আপোনালোকে খাই চাবচোন, খাই কেনেকুৱা পায় সেইটোও জনাব। লগতে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব।